যোৱাকালি মই উমৰাংছু টুৰিজিম ডেভেলপমেণ্ট কমিটিৰ পৰা এটা ক্লিয়াৰিফিকেশ্যন দিয়া মই দেখিছোঁ। তাৰ সন্দৰ্ভত মই দুটামান কথা ক'ম বুলি আজি আকৌ আহিলোঁ। চাওক, মই তাত ফুৰিব গৈছিলোঁ ফেমিলি লৈ পেলাই, হলিডে এনজয় কৰিবলৈ। কিন্তু যি ঘটনা হ'ল সেইটো বৰ আনফৰ্চুনেট হৈছে। তাৰ কাৰণে মোৰ কোনো দুখ নাই আৰু আপোনালোকৰ লগত মোৰ কোনো এনিমচিটি নাই। কিন্তু ইয়াত মই দুটামান কথা ক'ম বুলি ভাবিছোঁ। যিহেতুকে আপোনালোকৰ সংস্থাৰ নামটো হৈছে টুৰিজিম ডেভেলপমেণ্ট কমিটি। টুৰিজিমটো এটা ইণ্ডাষ্ট্ৰী আৰু এই ইণ্ডাষ্ট্ৰীত আটাইতকৈ ইম্পৰ্টেণ্ট কথা হৈছে হস্পিটেলিটি আৰু মানুহৰ বিশ্বাস। এই হস্পিটেলিটিটো মেইনটেইন কৰি থাকিব লাগে। আপোনালোকে যিটো কথা কৈছে যে গেটটো কিনাৰেদি বাহিৰত সিফালে যাব পাৰে, এই কথাটো কালিয়ে আমাক কৈ দিয়া হ'লে সিদিনাখনেই মেটাৰটো শেষ হৈ গ'লহেঁতেন। আমিও জানিব পাৰিলোঁ হয় যে ছাইডেদি যাব পাৰি তাত, কিন্তু আমাকতো কোনো তেনেকুৱা কোৱা মানুহ নাই। তেওঁলোকৰ অফিচত গৈছোঁ, তাতো আমাক কোনো গাইড নাই। গতিকে আমি একো ক'ব নোৱাৰাকৈ গুচি আহিলোঁ। এই কথাটো সেয়ে আমাক দুখ লাগিছে যে আমি ইমান দূৰৰ পৰা গ'লোঁ, তাত আমি একোৱে নেদেখিলোঁ। যা নহওক, ভৱিষ্যতে আপোনালোকে এইটো কথা মনত ৰাখিব, এই বুলি পেলাই মোৰ অনুৰোধ। আৰু আমি ধৰক একেখন জেগাৰ মানুহ, কাৰ্বি আংলং ডিমা হাছাও, আমাৰ মাজত ফ্ৰেণ্ডশ্বিপ আছে, কোনো এনিমচিটি নাই। কিন্তু বাহিৰৰ পৰা যেতিয়া মানুহ আহে, তেওঁলোক যাতে বিপদত নপৰে, তেওঁলোকক যি প্ৰপাৰ গাইডেঞ্চ দিব লাগে সেইবিলাক দিব লাগে। তেতিয়াহে আপোনালোকৰ টুৰিজিম ইণ্ডাষ্ট্ৰীটো চলি থাকিব। আৰু উমৰাংছু এটা টুৰিষ্ট স্পট, তাত মানুহ টুৰিষ্টবিলাকহে আহে, জেগা চাবলৈহে আহে। গতিকে তেওঁলোকক প্ৰপাৰ গাইডেঞ্চ দিলে ভাল হয়, যাতে কোনেও বিপদত নপৰে। ইমানেই ক'লোঁ। আৰু আপোনালোকৰ ক্লিয়াৰিফিকেশ্যনৰ কাৰণে মই ভাল পাইছোঁ। ধন্যবাদ থাকিল আমাৰ।